হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জ্যোতিষ মানুহ ব্লগছ। বহুত দিনৰ মাজত আপোনালোকৰ মাজলৈ এটা ব্লগ লৈ আহিলোঁ। ব্লগটো হৈছে দুলীয়াজান নেহেৰু ফিল্ডত জিন্তু গগৈ সোঁৱৰণিত এখন ফুটবল খেল খেলোৱা হৈছে। ফুটবল খেলখন আছে দুলীয়াজানৰ মিজোৰামৰ মাজত। সেইকাৰণে আপোনালোকক এটা ভিডিঅ'ৰ যোগে খেলখন দেখুৱাম বুলি ভাবিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই যাব বুলি আশা ৰাখি ব'লক প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে সকলোৱে জানে যে জিন্তু গগৈ কোন। জিন্তু গগৈ আছিল কাৰ্গিল যুদ্ধৰ কেপ্টেইন। তেওঁ এজন আৰ্মি আছিল, ইণ্ডিয়ান আৰ্মি। তেওঁৰ সোঁৱৰণিত এই খেলখন খেলোৱা হৈছে। আমি আহি পালোঁহি নেহেৰু ফিল্ড। আপোনালোকে দেখিছে আমাৰ অকণমান লেট হ'ল, কাৰণ খেলখন 6টা বজাৰ পৰা আৰম্ভ হয়। দুলীয়াজানৰ মিজোৰামৰ মাজত খেল আৰম্ভ হৈ আছে। বহুতো মানুহ আহিছে, এইফালে মানুহেই মানুহ। আজি খেলখন হৈছে দ্বিতীয় দিনা, খেল আৰম্ভ হৈ আছে। कोई मौका नहीं दिया अभी तक किसी भी टीम ने दूसरी टीम को बढ़त बनाने का। कोई भी टीम जरूर चाहेगी कि 1-0 से बढ़त बनाने के दबदबा बनाए रहे पूरे मैच में। भी टीम देख रही है तो हो सकता है कोई छोटी प्रयास उनका 1-0 से बढ़त बना के दबदबा बनाए रखे। नेहरू मैदान का ये मैदान दर्शकों से खचाखच भरा हुआ है। दर्शक पूरा लुत्फ उठाते हुए बॉल विजय की तरफ हो सकता है। गुड पोस्ट बॉल है। 5 नंबर की जर्सी पहने हुए उनको पुश किया बॉल को 10 नंबर की जर्सी के पास वहां से धकेल दिया है। অকল কালি কাৰণে আহিছিলে দেখা না খাবলৈ গ'ল। কোন খালে নাই নাই দিয়া না খাবলৈ চামুচে নেকি ভৰিটো দীঘল যে পক পাইগে তাই মানুহ নেপায় लेले नहीं खेला आजा सब्सिट्यूट भी सही 16 नंबर भी नहीं हां खेली जाए अरे So
আপোনালোকে দেখি আছে দুইটা দলে খেল খেলি আছে কাৰো এগল হোৱা নাই দুইটা গ'ল 0-0 হৈছে স্ক'ৰ কষ্টৰে খেলি আছে বগা জাৰ্চি পিন্ধি থকাটো হৈছে দুলীয়াজান আৰু কলা জাৰ্চি যোনে পিন্ধি আছে সেয়া হৈছে মিজোৰাম ভিডিঅ'টো কেনেকুৱা হৈছে মই ক'ব পৰা নাই হ'লেও ভালকৈ তুলিবলৈ যত্ন কৰিছোঁ ভিডিঅ'টো এখন আৰু ভিডিঅ'টো চাই ভাল পাই লাইক এটা কৰি দিব কমেণ্ট এটা কৰি জনাই দিব রেড কার্ড দিলে येलो कार्ड दिले আরে জলদি করে এই আগে বাইরে जाना 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 ए मजा ये पास ना घेरा से ये ठगी से नहीं है मजा खेलते এইফালে যোৱা এইফালে খালী আছে যাম সেইফালে গাড়ী সেইফালে আছে সেইফালে যোৱা ই পাৰ হৈ দিব লৈছে দে টিউশ্যনৰ পৰা দৌৰি আহিছে টিউশ্যনৰ পৰা দৌৰি আহিছে হাই গ'ল কিবা এটা গেজু গৈছে চিৰিব লাগে গেজু গৈছে বুলি চিৰি দিব লাগে অঁ মজা কালি যিসকলে খেল চাবলৈ গৈছিলে নেহৰু ফিল্ডত ছেকেণ্ড দিনাখন কোনটো দলক আপোনালোকে সমৰ্থন কৰিছিলে এবাৰ কমেণ্ট কৰি জনাই দিব পাঁচ নম্বৰ লাগিছে মজা এতিয়া খেলখন শেষ হ'ল আমিও ওলাই আহিলোঁ আৰু মানুহ চব এইফালে মানুহ ভিৰ হৈছে আৰু সেইকাৰণে আমি অলপ আগত ওলাই দিলোঁ আপোনালোকক কৈ দিওঁ যে মিজোৰামে দুলীয়াজানক এগলত পৰাস্ত কৰিলে আৰু তেওঁলোক জয়ী হ'বলৈ সক্ষম হ'ল সেইকাৰণে মোৰ ফালৰ পৰা মিজোৰামৰ দলটোক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব কাৰণ আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ গৈ থাকে আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব লাইক এটা আৰু শ্বেয়াৰ এটা কৰি দিব আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'য়ে পোৱা আশাৰে এতিয়ালৈ বাই বাই Traveling the mountains just to find a